ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। ইমান ভাল আৰু পঢ়িবলৈ আছে সোপা বাৰু শেষ হ'বগৈনে? ইংলিছ, মেথছ, ছ'চিয়েল চায়েন্স ইমান গাল আছে, কেনেকৈ বাৰু শেষ কৰিম মই? এফালে মই অসমীয়া ভালকৈ পঢ়িবই নাজানো, লাগি ধৰে। সোপা বাৰু কেনেকৈ লিখিম বাৰু? কবিতাটো আহিব বুলি কৈছে বাইদেৱে পাই। কি হ'লেও ভণ্টি তোৰ? বা একো হোৱা নাই অ'। মোৰ এই অসমীয়া কবিতাটো মুখস্থ হোৱাই নাই নহয়, মই নাজানোৱেই ভালকৈ পঢ়িবই। তোৰতো সেইটো লিখিবলৈ আহিব, তোৰ মুখস্থ নহৈছে যদি কেনেকৈ হ'ব আকৌ সেইটো? তোক মই দেখোন কালিয়ে কৈছিলোঁ সেইটো ভালকৈ পঢ়িবি বুলি। তুমি চাই দিয়াচোন তেতিয়াহ'লে মই মুখস্থ কৰিব পাৰিছোঁ নে নাই পোৱা। অকণমান আগত কৈছিলোঁ মনত নৰিছে লাগিছে। মই এবাৰ মুখস্থ গাই দিম, তুমি এই কিতাপখনৰ পৰা চাই দিয়াচোন। দে তই গাই যাব পাৰিবি। তহঁতৰ কিতাপবোৰচোন আগতেই আছে, আগৰ লেচনবোৰ এইবোৰ আমিও পাইছিলোঁ নহয় সৰুতে। আকৌ একেই থাকিব, দুইটা এটাহে বেলেগ হৈছে। ষ্টাৰ্ট কৰতে দে। ৰিমজিম বৰষুণ আহে, যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকোঁ দুখ খাই, এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি হাঁহে, ৰিমজিম বৰষুণ আহে। ইমান পানীৰ টোপ নোৱাৰোঁ গণিব, ভাল পাওঁ ৰিমজিম গীতেই নুশুনিব, লগে লগে নাচি নাচি পুবালি, বতাহে আমাৰ লগত যেন পাতেহি কথা, ৰিমজিম বৰষুণ আহে। তাৰপিছত সেই ডাৱৰে উফুন্দাপ নহয় বেলেগ কিবা এটা আছিলে বা কি আছিলে ডাৱৰে উফুন্দ পাতে আছিলে। পাহৰি গৈছিলোঁ আকৌ। ডাৱৰে উফুন পাতে, বিজুলীয়ে হাঁহে, আকাশৰ চকু পানী বৰষুণ আহে। আৰু মোৰ তাৰ পাছকো মনতে ৰোৱা নাই নহয়, তুমি এবাৰ গাই দিয়াছোঁ। গাই হেনো মনত ৰাখিলে ৰখে হেনো। লাষ্টৰ 2-3 শাৰী মানহে আছিলে, সেইকণ মনত ৰাখি ল'বি আকৌ, তেতিয়াহে কবিতাটোত সম্পূৰ্ণ মাৰ্ক পাবি। 8 মাৰ্ক আহিব, 8 মাৰ্ক তেতিয়াহে পাবি। ঢৌৱে ঢৌৱে নাচি নাও যাই লাহে লাহে, নীলা আকাশত যেন জোনটি হৈ বাঢ়ে, ৰিমজিম বৰষুণ আহে। সেইকেইটা লাইন আৰু মনত ৰখোঁতেনে কিমান সময় লাগিছে? পটকনে কৈ ল। ইমান টান এইবোৰ মানে অসমীয়াবোৰ। মোৰ সেই শব্দবোৰ যে যুক্তাক্ষৰ শব্দবোৰ মুখতে নুফুটে, লাগি ধৰে, ইমান টান মানে। Boat sail on the rivers and ships sail on the seas, and ships sails on the seas, and ships sails on the seas. Boat sail on the rivers and ships sails on the seas, and ships sails on the seas. Hey, teika মোৰ দেখো এইবোৰ মনতেই নহিছে একো। Boat sails on the rivers and ships sails on the seas, but clouds that sail across the sky, 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 but clouds that sail across the sky. ভেলুৱা অথনিৰ পৰা সেই একে সোপা লাইনকে বকিয়া আছ যে মূৰটো পঢ়িছ তই সেই সোপা অথনিৰ পৰা শুনি আছো একেটা লাইনকে অকল পঢ়িয়ে আছ পঢ়াত এনেই মন বহিছে নে কিনো মানে? তোৰ যদি মনত ৰখা নাই তই লিখি মুখস্থ নকৰনো কেলে? সেই সোপানো কি পঢ়ি আছনো মানে? পঢ়িছো ভুলকে উচ্চাৰণ কৰি পঢ়িছ। বাহিৰলৈ পৰা শুনিবলৈ কেনেকুৱা লাগিছে বাৰু? মনে কৈ থাকিব নোৱাৰো নেকি? ইমান যে চিঞৰি পঢ়িছ। দেউতা মনত ৰোৱা নাই কাৰণেহে পঢ়িছোঁ। মনে এতিয়া কি কৰোঁ বাৰু? একে সোপাকে পঢ়িয়ে থাকিবলগীয়া হৈছে। মোৰ ইংৰাজীত মই গেধা বুলি তুমিচোন জানাইচোন, মই ইংলিছত ভালকৈ নাজানোৱেইচোন। আগৰ পৰা কি কৰি থাক? কৈছিলেচোন যিটো ছাবজেক্ট টান পাওঁ আগৰ পৰা পঢ়ি থাকি বুলি। এতিয়া পৰীক্ষা আগদিনাখন পঢ়িলে ক'ত মনত ৰ'ব? তো আকৌ অকণ সময়ত আমুকৰ ঘৰলৈ যাওঁ, তামুকৰ ঘৰলৈ যাওঁ, কাৰ ঘৰত কি খানা খাইছ সেইবোৰ ধান্দা দি থাকিবি। এতিয়া পৰীক্ষাটো ওচৰ চাপি আহিছে ন, দিনটো পঢ়া টেবুলত বহিবি। মই নগ'লে আকৌ তুমিহে আকৌ জোৰ কৰি আমুকৰ ঘৰলৈ তামুকৰ ঘৰলৈ টানি নি থাকা। কাৰ ঘৰত কি খানা বনাইছে তুমিহে জানা। এতিয়া মোক বদনাম দিবলৈ আহিছা। আৰু সিদিনা যে ভোজটো যে আছিলে মই নাযাওঁ বুলি কৈছিলোঁ, তুমিহে আকৌ মোক টানি মেলি নিছা। এতিয়া জধামূৰ্খৰ দৰে চিঞৰি ভুলকে পঢ়ি আছ। কি স্কুলত শিকগেনো তই যদি ইংৰাজীতে একো এটা কৰিব নোৱাৰো? পঢ়া সেই কিতাপখনো যদি ভালকে পঢ়িব নোৱাৰো, কি শিকিছ? 6লৈকে কেনেকে পালিগৈ তই?
মই উই পালোগে আকৌ দেখিছাচোন ইংলিছত বেয়া বুলি তাৰপাছতে তুমি টিউশ্যন এটা নিদিয়া মই কি কৰিব লাগে মই ইংলিছত নোৱাৰোঁ বুলি কৈছোঁচোন মই ভালকৈ নোৱাৰোঁগৈ একো মই এতিয়া নোৱাৰোঁ মই বাকীবোৰত চাবা আকৌ অসমীয়াত ছ'চিয়েল চায়েন্স এইবোৰত চাবা আকৌ মাৰ্কছ কিমান পাওঁ সেইবোৰ চবেই পাৰে এই ইংলিছ মেথছ সেইকেইটাহে নম্বৰ লাগে আকৌ তই কি পাইছ আকৌ ভেলুৱা তই ইমান ডাঙৰকৈ পঢ়ি আছ আমাৰ ঘৰলৈকে শুনিছোঁ একদম ফুচু কি তোৰ পঢ়ি হৈ গ'ল নেকি আমাৰ এইটো যোদ্ধা মূৰ্খটোৱে একোৱে নাজানে পঢ়িব চঢ়িব অকণমান শিকাই দিব পৰা নাই তই দেতা এই ফুচুকী আগত মোক বাৰু জধামূৰ্খ বুলি তুমি ক'ব লাগে নেকি বা এইজনী আকৌ কলেজ স্কুলত গৈ পেলাই চব কথা উলিয়াই দিবগৈ মোক জধামূৰ্খ বুলি কোৱাটো মই সেইসোপা গোটেইগাল পঢ়িলোঁ নহয় এইটো মুখস্থই হোৱা নাই নেকি মই মেমে দিয়া দিনাখনে আহিব বুলি কোৱা দিনাখনে মুখস্থ কৰি মেলি থৈ দিছোঁ ধুনীয়াকৈ মই ধুনীয়াকৈ পাওঁ নহয় এইটো ডাৰ ৰেইনব'টো পঢ়িব সেইটোৱে আহিব বুলি কৈছে তোৰ পৰা সেইটো পঢ়োৱাই নাই ভেলুৱা আহিলা আৰু এই পাপাটোৰ আগত এই মিছাকৈ কিছুমান কথা ক'বলৈ এফালে আকৌ তাই আকৌ পৰীক্ষাত মোতকৈ কম নম্বৰহে পায় এতিয়া ফুটনি কি নাচাবা মোৰ নাই হোৱা আকৌ ফুচুকি তোৰ হৈ গ'ল নেকি তই এবাৰ গাই পেলাই শুনাই দেচোন নহ'লে বা মোৰ মুখস্থ হৈ যাব তেতিয়া ফুচুকি তই ইয়াক গাই পেলাই শুনাই দে এইটোৱে তেতিয়াহে যোদ্ধা মূৰ্খটোৱে লাজ পাব এইটোৱে নহ'লে বা এই গৰুটোৱে একোৱে নপঢ়ে আৰু তই অকণমান শিকাই দিব নোৱাৰো বৰ্তা মই পঢ়িয়ে আহিছোঁ মই আকৌ এনেকৈ গাই দিলে আকৌ মোৰ আকৌ ব্ৰেইনৰ পৰা চব ওলাই যাব নহয় মই এতিয়া নোৱাৰোঁ দেই এইবোৰ পঢ়ি থাকিব মোকে মায়ে কৈ পঠিয়াইছে এই বেলেগৰ আগত এইবোৰ গাই ফুৰিবলৈ মানা কৈছে মই সেইকাৰণে নাগাওঁ দেই পাৰিলেহে তাই গাব আকৌ ক'ত গাব আকৌ এই ফুটনি কি নাচাবা একো নহয় তেনেকুৱা এবাৰ আকৌ ভালকৈ তই গাই দিলেহে আকৌ তোৰ মনত ৰৈছে নাই ৰোৱা গম পাব আমাৰ এইটোৱে যোদ্ধা মূৰ্খটোৱে তেতিয়াহে লাজ পাব তোৰ আগত ভেলুৱা তই মেথছৰবোৰ কৰিলি নেকি তোৰ কি একোৱে হোৱা নাই নে কি মোৰ আকৌ চব হৈ গ'ল আকৌ মোৰ অকলে ইংলিছৰখনহে হোৱা নাই মোৰ বাকী চব কমপ্লিট তই চিন্তাই নকৰিবি ফুচুকি তই গাই দে আকৌ যিটো আহিব বুলি যে কৈছিলি ইংলিছত বৰ্তা এই ভেলুৱাই নিজে পাৰিব দিয়ক মই যাওঁ পিছে মোৰ ঘৰত ধেৰ কাম আছে ন মায়ে সোনকালে মাতি পঠিয়াইছে আৰু পৰীক্ষালৈ পঢ়িবও লাগিব নহয় ফুচুকি ৰ গলি আহিছে মোৰ এতিয়া ৰ'বলৈ সময় নাই আৰু দেই মোক মায়ে নহ'লে ইয়াতে পিটিবহি মই যাওঁ মোৰ ধেৰ পঢ়িবলৈ আছে দেখিলি এজনীয়ে ভয়তে পলালে মই আৰু কিবা প্ৰশ্ন সুধি থাকোঁ বুলি কেনেকৈ পলাইছে দেখিছ তুমি আৰু যেনেকৈহে তাইক কোৱা কৈছা তাই ফুটনিটোহে মাৰিছেহি আমাৰ আগত আহি পেলাই পঢ়িলোঁ বুলি আমিতো জানোৱেই তাই যে নাই পঢ়া ফুটনি মাৰিবলৈ আহিছে হ'ব তই তাইৰ কথা ক'ব নালাগে তইনো নিজেনো কি কৈছ তই যেনিবা পঢ়ি আছ মুখস্থই কৰিব পৰা নাই সেয়াহে মই আহি আছোঁ মই চাহকণ খাই পেলাই আহি পেলাই তোৰ মুখস্থ ল'ম তোৰ যদি এইটো যদি মুখস্থ নহয় তোক চাবিচোন মই আজি উলিয়াই থৈ দিম দেতা মই নোৱাৰোঁ ইংলিছত নোৱাৰোঁ বাকীবোৰ সুধিবা তুমি মই আহি আছোঁ তোক এই ইংলিছটোকে সুধিম তাৰ ৰেইনব' নে কি সেইটো তই কিন্তু পঢ়ি থবি কিন্তু দেউতাটো পাই যেনিবা বৰ শান্তি নাই আৰু দেই মই বাৰু তোকে কেনেকৈ পঢ়িম মই এটা লাইনো মুখস্থই হোৱা নাই Rainbow, boat sails on the rivers, and ship sails on the seas. Hey, take a seas নহয় sea, সাগৰ সপ্তাহ হ'ব পৰীক্ষা শেষ হোৱাৰ পাছতে ক্ৰিকেট খেলটো খেলিব লাগিব পাই পৰীক্ষাটো শেষ নোহোৱালৈকেতো ক্ৰিকেটো খেলিব লাগিব মাজনী নহ'লে বা বহুত পিটিব পাই কিন্তু কেতিয়া শেষ হ'ব জানো ঠাণ্ডা দিনতহে আকৌ ভাল লাগে ক্ৰিকেটটো খেলি পেন খোলাতে পৰিছে নাই পৰা সুধি লওঁচোন মই তাৰ পাছতে পঢ়িম ই দেখোন ফোন কৰিছে কি হ'ল বা ইয়াৰ আকৌ কি কৰি আছনো তই মই একো কৰা নাই মই তোৰ টিভি চাই আছিলোঁ ছোটা ভীম দি আছে নহয় এই ছোটা ভীম চাই আছোঁ পঢ়া শুনা একো নাই কৰা নহয় যি হয় হ'ব আৰু ভেলুৱা আছে নহয় ভেলুৱাই এনেও শিকাবই চব মই কালি ফোন কৰোঁতেনে সি চব পঢ়ি থৈছোঁ বুলি কৈছে নহয় তই বিন্দাছ থাক তই আৰু চিন্তাই নকৰিবি বুজিছ আমি ক্ৰিকেট খেল হেৰিয়ৰ পাছতে খেলাম আমাৰ যেতিয়া এইটো 3 মাহৰ পৰীক্ষাটো শেষ হ'ব তাৰ পাছদিনাখনৰ পৰা ফিল্ড চাফা কৰি ল'ম আমাৰ গাঁৱৰ বলিনকাহঁতৰ পথাৰখনত সোনকালে ধান দাইছে তাতে ভাল হ'ব বুজিছ তাত একদম পূৰা মস্তি হ'ব একদম পূৰা ফিল্ড চাফা কৰি গ্ৰাউণ্ড বনাই লৈ একদম ক্ৰিকেট প্ৰতিযোগিতা পাতি দিব পাৰিম ওলাই যাব মানুহ ধেৰ ওলাই যাব তই চিন্তাই নকৰিবি মই বলিনকাৰ লগত বাৰু পাতি থ'ম তই খালি এতিয়া পঢ়া শুনাটো কৰচোন মই কাইলৈ তোৰ পৰাহে চাই লিখিম বুলি ভাবি আছোঁ তই আকৌ ফোনতহে লাগি আছ মোৰ পিছে ভাত হ'বই হ'ল নহয় তোৰ বাৰু পঢ়ি হৈছেগৈনে মোৰ পঢ়ি হোৱাগৈ নাই নহয় কাইলৈ ইংলিছ নাই জানো ইংলিছৰ কেইটামান লিখি মুখস্থ কৰিবলৈকে আছে মোৰ হোৱাগৈ নাই হ'ব দে যিমান পঢ়িলে সেয়াই হ'ব আৰু ৰাতিপুৱা উঠি পেলাই এবাৰ ৰিভাইজ কৰি ল'বি তেতিয়াহে মনত থাকিব ৰাতিপুৱা পঢ়িলে মনত থাকে এতিয়া সোনকালে শুই দিবি
মামু এনেকৈ হ'বলৈ হ'লেতো নহ'ব নহয়, ৰাতিপুৱালৈ থৈ দিলে নহ'ব। মই এতিয়া ৰাতিয়ে চব শেষ কৰি থ'ব লাগিব। আৰু মই ৰাতিপুৱা উঠিব নোৱাৰোঁ দেই, ইমান ঠাণ্ডা পৰিছে। আৰু ৰাতিও দেখা নাই ইমান ঠাণ্ডা পৰে, মোৰ যে ইমান ঠাণ্ডা লাগে। এইবাৰ বাপেৰক কৈ পেলাই কম্বল এখন আনিবলৈ কৈছোঁ। এইবাৰ অহা সপ্তাহ মানে বজাৰৰ পৰা পইচা পালে এই কম্বল এখন তোক আনি দিব। ঠাণ্ডা তেতিয়া নালাগে আৰু সেইখনৰ ভিতৰতে সোমাই পেলাই পঢ়ি থাকিব পাৰিবি। মা মোৰ বহুত ঠাণ্ডা লাগে, সেইখন সোনকালে আনিবলৈ ক'বাচোন। আৰু ঠাণ্ডা দিনত নহ'লে বেমাৰতে পৰিমচোন। এইবাৰ জ্বৰ তৰ নোলালেই হয় আৰু একো। ইমান জ্বৰ ওলাই থাকে, নহ'লে তোক আনি দিব লাগিব, নহ'লে বৰ অসুবিধা হৈছে, মই গম পাইছোঁ বাৰু। আৰু তোৰ এই অসমীয়া এইবোৰ হ'ল নে কিনো, মানে অকল এই ইংৰাজীখনতে ৰাতিপুৱাৰ পৰা লাগি থকা দেখিছোঁ নহয়। আৰু অংক চংকবোৰ পাৰিবি নে কৰিব? মই পাৰিম না। আৰু নোৱাৰাখিনি পেন খোলাই আৰু ভেলুৱাই দেখোন দেখাব। সিহঁতি আলপেঞ্চত পৰিছে, মই সিহঁতৰ পাছতে পৰিছোঁ। সিহঁতৰ পৰা চাই লিখি দিম, হৈ যাব আৰু। ভেলুৱা আকৌ তোক একো নেদেখালে গম পাবি ভেলুৱা যিহে নোম টেঙৰ, তোক নেদেখাব। পেন খোৱালে বা দেখাব বা তাই সি দেখুৱাব যেন লাগে, কিন্তু সি পঢ়িছে নে নপঢ়িছে কি ঠিক। সি দেখাব নহয়, পেন খোলাও দেখাব, ভেলুৱাই দেখাব। আৰু আমি এইবাৰ ক্ৰিকেটৰ হেৰি বনোৱাৰ কথা আছে নে, নহ'লে মই নবনাওঁ বুলি কৈ দিছোঁ ন, মোক এইবাৰ পৰীক্ষাত নিশিকাবলৈ হ'লে। হ'ব সেইবোৰ তই পাছত চিন্তা কৰিবি। এতিয়া কাইলৈ ইংৰাজী আছে, ইংৰাজীত পঢ়া কথা ভাবি থাকচোন। কিনো মানে অকল খেলা কথানো কৈ থাক। মা মোৰ ভোক লাগিছে আৰু টোপনিও ধৰিছে, মোৰ পঢ়িও গ'ল। মোক তুমি ভাতকেইটা দি দিয়া না, মই শুই থাকোঁগৈ, বহুত টোপনি ধৰিছে। দেই, ভাতকেইটা নমাব হৈছে। ককাইৰে পঢ়ি আছে ন, কাইলৈ পৰীক্ষা নহয়, একেলগতে খাবি আৰু অকণমান দেৰি ৰখি দে আৰু, নহ'লে বা ককাইৰে নপঢ়িবই। মোক দিয়া না খাবলৈ, মোৰ টোপনি ধৰিছে, মই নহ'লে বা শুই থাকিমগৈ নেকি। মা এই ভণ্টিক দি দিয়া খাবলৈ, নহ'লে বা এজনী টোপনিয়ে যাবগৈ। মোৰ আৰু অকণমান পঢ়িবলৈকে আছে নহয়, তাইক দি দিয়াচোন খাবলৈ, নহ'লে এই থুনথুনাই থাকিবহি আহি পেলাই। যিদিনাখন ভাত সোনকালে বনাম সেইদিনাখন তই টোপনি চোপনি কাৰো নতে। এতিয়া চবৰে টোপনিত ভৰিছে, ভোক লাগিছে। যা বহগে যা, হেৰিয়ত মই ভাত কেইটামান লৈ গৈছোঁ, যেনেকৈ হৈছে তেনেকৈ খাবি। মা মই নাখাওঁহি, যোৱা তেতিয়াহ'লে, মই শুই থাকোঁগৈ। তুমি দাদাৰ লগতে লাগি থাকা, যোৱা, মই নাখাওঁ একো। সেয়া ঠেহ লাগিলেই নহয়। ছোৱালী, ঠেহ লাগি নাথাকিবি দেই, মাৰি দিম কিন্তু। মই একদম ভাত উলিয়াইছোঁ বুলি কৈছোঁ, তই একদম পূৰা একদম পেৰা আনি পেলাই বহি। মই ভাতকেইটা লৈ গৈছোঁ। ল'ৰা, তই এই পঢ়া শুনা এতিয়া সামৰ। ভাত খাই তই অকণমান চাবি আৰু ৰাতিপুৱা সোনকালে উঠিবি। মই ভাত উলিয়াওঁগৈ, আৰু মই 10 বাৰ উলিয়াই থাকিবলৈ নাই কিন্তু দেই, তই সামৰ। একদম মানে সেই মাজনী মানে একদম শান্তি নিদিয়ে যেনিবা পঢ়িবলৈও। নপঢ়িলেও বকি থাকিব, আৰু পঢ়িলেও খাকে থাকিব। আজি পিছে ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভেলুৱাৰ আৰু পেনখোৰাৰ এক্সাম কেনেকুৱা হ'ল জানিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আমাৰ নেক্সট ভিডিঅ'টো দেখা পাব। ধন্যবাদ।